আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল বডুইজ নিউ ভিডিঅ'লৈ স্বাগতম। আজি মই আপোনালোকৰ মাজত কিছু কথা শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ছাৰ বাইদেউ বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিসকলে এইবাৰ আসাম টেট দিম বুলি ভাবিছে তেওঁলোকৰ বাবে মই সৰু দুই এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম। আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ যদি কিবা ভুল হয় আপোনালোকে কমেণ্টৰ জৰিয়তে মোক শুধৰাই দিব। আপোনালোকে ভুল নুবুজিব, কাৰণ মই ইমান জনা শুনা বা অভিজ্ঞ মানুহ নহয়। মোৰ যি সামান্য অভিজ্ঞতা, যি কিঞ্চিত অভিজ্ঞতা তাৰ ফালৰ পৰা মই সৰু সুৰা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম। যোৱা 2019ত যি আসাম টেট হৈছিলে তাত মই LP টেট ক্লিয়াৰ কৰিছোঁ, আৰু বৰ্তমান মই LP স্কুলৰ এছিষ্টেণ্ট টিচাৰ হিচাপে কৰ্মৰত হৈ আছোঁ। সেই হিচাপত মই যেনেকৈ পঢ়িছিলোঁ ঠিক তেনেকৈয়ে তাৰ ওপৰত ভিত্তি কৰিয়ে সৰু সুৰা দুই এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম। কিছু দুই এটা সম্ভাৱ্য ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম। পেপাৰ 1 LP টেটৰ বাবে কি কি বিষয় পঢ়িব লাগিব, ক'ত কিমান মাৰ্ক আছে, 2019ৰ চিলেবাছ মতে মই চিলেবাছটো কৈ আছোঁ। 1 নম্বৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত আছে 30 মাৰ্কছ, লেংগুৱেজ 1ত আছে 30 মাৰ্কছ, লেংগুৱেজ 2ত আছে 30 মাৰ্কছ, মেথামেটিক্সত আছে 30 মাৰ্কছ, আৰু ইনভাইৰনমেণ্টেল ষ্টাডিজত আছে 30 মাৰ্কছ। টোটেল 150 মাৰ্কছ থাকিব। আপোনালোকে অকল মাল্টিপল চইচ কুৱেশ্যন এনচাৰবিলাক চালে নহ'ব। টেট ক্লিয়াৰ কৰিবলৈ হ'লে আমি মেইন বুকবিলাক পঢ়িব লাগিব। তাৰ ভিতৰত থকা বস্তুখিনি আমি ভালদৰে আয়ত্ত কৰি ল'ব পাৰিব লাগিব। খুঁটি নাটি প্ৰত্যেকটো বস্তু যেতিয়া আমি পঢ়ি চাম তেতিয়া আমি নিজাকৈও কিছুমান প্ৰশ্ন বনাই ল'ব পাৰিম, আৰু তাৰ উত্তৰো আমি যেতিয়া মেইন বুকখন পঢ়িম তাৰ পৰা আমি নিজে উলিয়াই ল'ব পাৰিম। মই ভাবোঁ তেনেকৈ পঢ়িলে বহুখিনি উপকৃত হ'ব পাৰিব। যেনেকৈ আমি আমাৰ লেংগুৱেজ 1, আমাৰ যিহেতু লেংগুৱেজ 1 মাতৃভাষা, সেয়ে মই মাতৃভাষাৰ পৰাই কওঁ। প্ৰতীকজোখা সাহিত্য সকলৰ বিষয়ে তাত থাকে। তাত যেনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে মই কওঁ। শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি অকল কেইটামান মাল্টিপল চইচ কুৱেশ্যন এনচাৰ নপঢ়ি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে যদি আমি A to Z গোটেইখিনি পঢ়ি লওঁ তেতিয়া আমি তাৰ পৰা যিকোনো কুৱেশ্যন আহিলে আমি কৰিব পাৰিম বা সফলতা লাভ কৰিব পাৰিম বুলি মই ভাবোঁ। আৰু আপোনালোকৰ প্ৰত্যেকৰে যিহেতু পঢ়াৰ পদ্ধতি বেলেগ বেলেগ, সেয়ে আপোনালোকে কোনটো বিষয়ত কিমান সময় দিব সেইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে আপোনাৰ নিজৰ ওপৰত। আপোনালোক সকলোৱে যদি নিজকে মনৰ ভিতৰতে ভাবে যে মই এইবাৰ টেট ক্লিয়াৰ কৰিমেই, তেনেকুৱা এটা মনোভাৱ লৈ যদি পঢ়িব বহে আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব পাৰিব। মোৰ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে।